Yeah.
মানে ঘৰত এতিয়া প্ৰৱেশ কৰিলোঁ। কি কয় কইনাঘৰৰ ডেকোৰেশ্যন চাওক, খুবেই ধুনীয়া লাগিছে। লাইটৰ ডেকোৰেশ্যন চাওক, মজা ডেকোৰেশ্যন কৰিছে। এতিয়া ফাইনেলি কইনাঘৰৰ ৰিচিপশ্যনত সোমাইছোঁ। থালখন লৈ এতিয়া ভাতটো লৈ আৰামছে ভাতটো খাই লাহেকৈ ওলাই দিম আৰু লৈ লওক। কইনাঘৰত আহি এতিয়া ডিছৰ থালি লৈ ল'লোঁ ভাত খাবলৈ। এইখিনি আইটেম, বাকী বেলেগ কিবা কিবি দিছে আৰু এইখিনি মই খোৱা নাই। আলুগুটি খাইছেনে? খাওক খাওক আলুগুটি খাওক খাওক। কইনাঘৰৰ ৰিচিপশ্যনৰ আইটেমবিলাক দেখাই দিছোঁ অলপ। চাটনি, জলকীয়া, ভাত, পোলাও, এইটো পুৰি নহয় জানো? তাৰপৰা এইটো কি আছে দেখাই দিব। এইটো চব্জি, এইটো কি পনীৰ, এইটো আলু ভাজি, এইটো মৰিঘণ্টা, মাছৰ মাথা কিবা কিবি। এইটো কি হয়? মাছ। এইটো দেখাই দিব অলপ। এইটো হেৰি ছাগলী, তাৰপৰা এইটো চিকেন, এইটো চিকেন পকৰা, তাৰপৰা পাপৰ আছে, এইটো ঔটেঙা জেলি নেকি? জেলপি, গাজৰ হালোৱা হয় ন? অ' বিনি খাইছনে? লৈ লওক, এফালে আছে নহয় মানুহ। ফাইনেলি দৰা ঘৰ আহি পালোঁ। কইনা লৈ আহিলোঁ আমি সকলোৱে। এতিয়া কইনা আৰু দৰা ইফালে গাড়ীৰ পৰা নামিছে। তেওঁলোকক এতিয়া আদৰি পিনি ভিতৰলৈ লৈ যাব আৰু ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। শেষৰখিনি চাওক আপোনালোকে।